অন্যটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আমি ব্লগ কৰি আৰম্ভ কৰা নাই একদম ব্লগটো ৰাস্তা কৰাৰ আজি লাষ্ট আমি আহিলোঁ মানুহৰ পৰিমাণটো আজি বহুতেই বেছি হৈ গৈছে আজি লাজ বুলি হৰণৰ আৱাজ হয় কিবা কিবি বহুত বেছি মানুহ বহুত হাল্লা তথাপিও আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ আৰু আমি ভাবিলোঁ মানে কি মানে কামাখ্যা ষ্টেচনত 2 মিনিটতে আমি বাছত যাম ওপৰত আজি বাছত যাব বাছ বুলি নহয় মানে সৰু গাড়ী চাৰি টমটম আকৌ নাই মানে চব গাড়ী বন্ধ এতিয়া আমি চব গাড়ী মানে খোজকাঢ়ি যাব লগা হৈছে এতিয়া 6-7 কিলোমিটাৰমান গাড়ী খোজকাঢ়িব লাগিব ৰাস্তা উঠাত যি কৰে আধা কিলো কিবা কৰক এতিয়া আমি খোজকাঢ়ি আছোঁ ভৰিত দি উঠি গ'ল তো এতিয়া কি আছে হ'লে কিবা খাই লওঁ খাই লৈ কিনে ৰ'ব গাছ আগে আমি জুতি আহি কিনে আৰু যাই আছোঁ অলপ আমি একদম প্লেচটা লৈ ফটো টকা লৈ চেণ্ডেল লৈ কিনো চেণ্ডেল লৈ এতিয়া নাই এতিয়া আমি যাই কিনে কিবা এটা লৈ যাব কথা মাৰি ওপৰত এইবিলাক ৰছী বান্ধি দিলে ফাইনেলি গেটখন আহি দিছোঁ এতিয়া চাওঁ এখন গেটত বেছি দাম নাই এখন গেট দি যাম বহুত বেছি দাম আছে তেতিয়াহ'লে এখন গেট দি নাযাওঁ চাই ল'ম দাম আছে না নাই যদি দাম আছে এতিয়া আগৰ গেট দি যাম বুলি চব মানুহবিলাক আগৰ গেট দি বোলে আগৰ গেট দি বেছিভাগ মানুহ বেছিভাগ আগৰ গেট দিয়ে যাই আছে চাব নেকি আগৰ গেট কিমান মানুহ বেছি যাইছে এতিয়া চাওঁ কিবা কৰি যাব লাগিব আহিছোঁ খোজকাঢ়ি প্ৰৱেশ কৰোঁ অলপ জয় জয় মা কামাখ্যা জয় জয় মা কামাখ্যা যদি বেছি মানুহ নহয় বোলে বেছি ভিন্ন সেইকাৰণে আমি এইটো গেটি আহি গ'লোঁ তো এতিয়া চেণ্ডেল খুলি থৈছোঁ গাইছ এতিয়া এইটো গেটি একদম পূৰা উঠি যাওঁ মেখেলা উঠা বাটি দিম তো চিৰি গাইছ বহুত ওখ চিৰি বাকী উঠি যায় আছোঁ তুমি দয়াময়ী কৰোণা ৰূপিণী মোক সেইটো সপা চপা ওলাই যাব হ'লে গবৰি বাই ৰৈ যাব হয় না গাইছ গবৰি বাই ইমান চিৰি দি উঠিব লাগে আৰু আমি কেনেকৈ কেদাৰনাথ যাম কেদাৰনাথো যাম গাইছ মিনিমাম আধা ঘণ্টা আছে মিনিমাম গাইছ আধা ঘণ্টামান খোজ কাঢ়িলোঁ তথাপিও এতিয়াও গাইছ যাই পোৱাই নাই আৰু মোটামুটি আৰু আধা ঘণ্টামান লাগিব 1 ঘণ্টা খোজ কাঢ়িব লাগিব বুলি কৈছে আমাক এতিয়া আৰু 1 ঘণ্টামান খোজ কাঢ়োঁ জানো এতিয়া গাইছ আৰু 15 মিনিটমান খোজ কাঢ়ি লওঁ তাৰপিছত পাম বোধে চাওঁ কি হৈ গ'ল আহিয়ে আছোঁ কিন্তু যাই হলিব নাই এতিয়া আৰু 1.5 কিলোমিটাৰমান খোজ কাঢ়িব লাগিব ইয়াতে যাই বৰ পিছতে মেইন মন্দিৰ যাই পাম ৰ'ব ৰাস্তাটো নতুনকৈ বনাই দিলে গাইছ মানুহখিনি যাবৰ কাৰণে সুবিধা হৈছে এতিয়াতো ৰাস্তা দি গ'লে আমি আৰু 1.5 কিলোমিটাৰ নালাগে 1 কিলোমিটাৰ এলেকা আছে 1 কিলোমিটাৰ গাইছ গেলি কিনে মেইন মন্দিৰ আমি পাই যাম মেইন মন্দিৰত আপোনালোকক অলপমান আৰু কিবা কিবি অলপ চট দেখাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই দিয়ক যিহেতুক আমি আপোনালোকে কমেণ্ট কৰি দিয়ক জয় মা কামাখ্যা বুলি ভাল লাগিব অলপ জয় মা কামাখ্যা একদম আহি কিনে একদম গাইছ ফাইনেলি একদম মেইন মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰিলোঁ এতিয়া মেইন মন্দিৰৰ পৰা আপোনালোকক অলপমান কিমান মানুহ হৈছে মানুহখিনি দেখাম আপোনালোকে চাই লওক ইমান মানে বেছি মানুহ জাম হৈছে ভিতৰত আমি ভালকৈ সোমাই আহিব পৰা নাছিলোঁ চ' ফাইনেলি আমি সোমাই আহিলোঁ এতিয়া আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাম চ' ভিতৰৰ পৰিৱেশ পাবনি দেৱী জয় 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 মা কামাখ্যা পাবনি দেৱী জয় 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 মা কামাখ্যা জয় জয় মা কামাখ্যা এতিয়া গাইছ আমি কামাখ্যাৰ মেইন মন্দিৰৰ পৰা ওলাই আহিলোঁ তাতে বহুত মানুহৰ ভিৰ তাতে বেছি সময় থাকিব নোৱাৰি আমি তাত ওলাই আহিলোঁ এতিয়া আমি ভূটনাথ যাই আছোঁ ভূটনাথত অলপ পৰিৱেশ দেখাম চ' ভূটনাথত দেখিলে আপোনালোকক আৰু লগ পাই আছোঁ কামাখ্যাৰ পৰা বহুত বেছি মানুহ না এতিয়া আমি ভূটনাথ যাই আছোঁ অলপ সতী ৰূপে জন্ম লয়া দেৱী মহামায়া
ফাইনেলি গাইছ এতিয়া কামাখ্যাৰ পৰা আমি আহিলোঁ তো বাই বাই দিলোঁ কিন্তু এতিয়া আমি অফিচত গেলি যাওঁ কামাখ্যাৰ পৰা আহিলোঁ আৰু গাইছ আৰু অফিচত গেলি আহিম আৰু কেতিয়াবা আহিলে লগ পাম আৰু কামাখ্যাত গাইছ